তাত ধূলি দেখিছ নাই এনেকুৱা ধূলি মানে কি ক'ম আৰু এটপাল দি দিয়া এইখিনি অ' ভাল ভাল চিনি পাইছা নাই এইটো কোনটা নিজকে চা আমাৰ গোঁসাই নুশুবই নেকি নাই গোঁসাই যা এইপিনে চা গোঁসাই এইপিনে আজি আমাৰ গোঁসাই নুশুবই নেকি ন এনেকৈ গোঁসাইক লৈ মই মন পৰি গ'ল যে যাবলৈ আছিলে দিয়ক কাৰণ মই আছিলে ATM পৰা পইচা উলিয়াবলৈ চ' তাৰপৰা উলিয়াবলৈ আগবাঢ়ি গ'লোঁ আৰু আগবাঢ়ি যাওঁতেই পইচা চইচা উলিয়াই মই গ'লোগৈ মানে যাম বুলিছিলোঁ লগৰটো ঘৰলৈ লগৰটোৰ ওচৰৰ পৰা মই মানে গোপ্ৰ নহয় মোবাইল ছেটিংছৰ মাউণ্টটো মানে মটৰ ব্লগৰ একচেপ্ট কৰিবলৈ আছিলে চ' সেইটো একচেপ্ট কৰি লৈ ব'লক যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ অঁ যা হৈ গ'ল যা বৰষুণ দিলে চেচ হৈ যাব বৰষুণ দিলে কৰিব এইবোৰ কি হ'ল তোৰ এইবোৰ অইল ডিছত অইল নাই মোৰ আছে এতিয়া চাওঁ ৰ পুৰা পোন্ধৰ মান চাওঁ পোন্ধৰ বেকা হয় নিদিবি কেনেকৈ বাইক চলাই সেনেকৈ পোন্ধৰ অঁ হ'ল মই মিলাই দিম এইটো অনেই হৈছে ভিডিঅ' ভিতৰত অফ কৰি লওঁ বাই বাই জানো কি হৈছে চ' গাইজ ভিডিঅ'টো এইটো ওপৰত লাগিছে অ বুঢ়ী ক'ত যাৱ মই তো কি কৰিম একো নাই কোৱা তই নাই ওলোৱা টাউনত আছোঁ অ' ভাল ভাল চিনি পাইছা নাই লগ পালোঁ পাহি মানে হৈছে আমাৰ চিনাকি ছোৱালীজনী আৰু আজৰি আহিছোঁ বহুত নম্বৰত এইপিনে অহা নাই তো আহিছোঁ
ছাৰ কি খবৰ? এতিয়া যাব লাগে ঘৰ। ঘৰ এইটো চব ৰাস্তাৰ সমাজত পুৰা দিচাং নৈ এখন বৈ গৈছে। ক'বলৈ বেয়া কিন্তু চৰকাৰে মানি নলয়, এখন নৈ যে বৈ গৈছে ৰাস্তাৰ মাজত। আমি ক্লাছ 6ৰ পৰা পঢ়ি থকাৰ পৰা এতিয়া প্ৰায় আমাৰ 8 বছৰ হ'ল। এতিয়া আমি হাই ছেকেণ্ডেৰী পঢ়িও গ'লোঁ, তাৰপৰা এতিয়া BA 4th চেমৰ এইবাৰ ফাইনেল দিম। প্ৰায় 8 বছৰ হ'ল, কিন্তু ৰাস্তা বনি হোৱাগৈ নাই। কেইখন চৰকাৰ হ'ব পাৰ হ'ব ঠিক নাই আৰু এইটো ৰাস্তা বনাওঁতে। এখন জটিলতা বিল স্কুল ৰাস্তাত ধূলি দেখিছে নাই? এনেকুৱা ধূলি মানে কি ক'ম আৰু। ভাই ওলালোঁ। তেলৰো আজিকালি দাম হ'লগৈ 97 ৰুপিজ। ত' এতিয়া তেল ভৰাবলৈ আমনি লাগিছে ৰাইডত যাবলৈ। এতিয়া তেলে ভৰাম নে ৰাইডতে যাম নে ৰাইডৰ প্ৰিপেৰেশ্যন কৰোঁতেই পইচা খৰচ কৰিম। ইউটিউবৰ পৰা নাই পইচা আহিছে, নাই কিবা আহিছে, জানো আৰু কি হয়। আছোঁ তেওঁক বাগানত, কম কি শুনিব কি এইটো বহুত কথা। এইপিনে একদম মজা প্লেচ, এইটো মজা প্লেচ। আৰু আজি ফাৰ্ষ্ট মটৰ ব্লগিং কৰিছোঁ। মটৰ ব্লগিং ছেটআপটো এনেকুৱা কৰি লৈছোঁ। নাজানো কেনেকুৱা হৈছে। এনেই দুটামান মটৰ ব্লগিং চিৰিজ দি চাওঁ বুলি ভাবিছোঁ, কাৰণ ইমান মটৰ ব্লগিং কৰা নহয়ও। তেও ট্ৰাই কৰি চাওঁ বুলি চেষ্টা কৰিছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁ মোৰ লগৰ চমৰৰ ঘৰৰ পৰা, লগৰ ঘৰৰ পৰা। চ' ভিডিঅ'টো ইমান নাজানো কেনেকুৱা হ'ল কি নাই হোৱা, অকণ বেকাৰ হ'ব পাৰে। কাৰণ মানে মোৰ এতিয়া চাইছোঁ দেখিছে নাই, মাউণ্টটো ঘূৰ খাই গ'ল। থাকিব লাগিছিলে এইডোখৰত, আছেগৈ এইডোখৰত। চ' ভিডিঅ'টো আমাক কেপচাৰটো হ'ব পাৰে, দুজ্ঞান ধৰিব। গাড়ী যেতিয়া ওলালোঁ ইয়াৰ পৰা আৰু যাওঁ আগবাঢ়ি ঘৰ পিনে। তো অকণ ফুৰিম, যি পাওঁ এনেকৈ দেখুৱাই যাওঁ। কাৰণ ফাৰ্ষ্ট মটৰ ব্লগিং হয়, ফাৰ্ষ্ট চিৰিজ হয় মটৰ ব্লগিঙৰ। চ' কৰি কিবা কৰি পাইছোঁ এক্সাইটমেণ্টত। চ' ভাল বঢ়িয়া প্লেচ দেখাবলৈ চেষ্টা কৰিছোঁ। ব'লক এতিয়া আমি যাওঁ আগবাঢ়ি। তামাম লিন কৰিলে চাত কৈছে না, এনেকুৱা লিন পেলাব লাগে। ফাইনেলি ঘৰ পাবহি হ'ল। ঘৰৰ ওচৰে পাঁজৰে আমাৰ ৰাস্তা দেখিছে, এজাক বৰষুণ কি হৈ যায়, এনেকুৱা হৈ যায়। আমাক কিমান কমপ্লেইন দিয়ক গৈ পিনি, নাই পঞ্চায়তে চাই, নাই PWD চাই, এনেই বনাম কৰি থৈ দিয়ে। সেই বুলি 10টামান পেলাই পিনি।
কৃষ্ণ ৰখ চ' ফাইনেলি ঘৰ ৰাস্তা ঘৰৰ ওচৰত পালোহি আৰু এয়া অৱস্থা দেখিছেন ফাইনেলি ইয়াত হোম চ' বাইকখনো তামাম লেতেৰা হৈ আছে মবিল মাৰিছে গেছ কাৰ্ডখন গ'লেই নেকি চ' গাইজ ফাইনেলি ভিতৰত ঘৰ গাড়ী আৰু ময়ো ঘৰত চ' ভিডিঅ'ত চাই কেনেকুৱা পালে জনাব সকলোৱে ফাৰ্ষ্ট মটৰ ব্লগিং আৰু মোৰো ভাল লাগিছে আজি কৰি পিনি ঠিকেই আছে আৰু এনেকৈ নতুন নতুন ভিডিঅ' আহি থাকিব মটৰ ব্লগিঙৰ মাজে মাজে ইমান নিদিওঁ মাজে মাজে আহিব চ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে আৰু যিসকলে চাইছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ গুচি যাব একেচাতে আৰু একো কমেণ্টলৈকে এনেকুৱা ভাল ভাল ব্লগিঙৰ কাৰণে আহি যাব ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব সকলোৱে কিপ ছেভ এণ্ড ৰাইট ছেড থেংক ইউ